গণসাংস্কৃতিক টুকুৰালৈ আহিছিলোঁ। আমি নিজস্ব অস্ত্ৰৰে যুঁজত নামিব খুজিছোঁ। গতিকে আমাৰ মাজত থকা এই যি গণসাংস্কৃতিক যি অস্ত্ৰ আমি এইখিনি আপোনালোকৰ মাজত তুলি ধৰিবলৈ যত্ন কৰিছোঁ। আমি শৃংখল আৰু একতাৰে যুঁজলৈ আৰম্ভ কৰিব লাগিব। অসমক একতাৰ বুজ শিকাবলৈ আমাক ভাৰতীয় সৈনিকৰ ৰং চিঙা নালাগে। ইয়াৰ বিপৰীতে আমাৰ বিহুৱা সীমাতে পাতি আছে একতা শৃংখলৰ আহ্বান। হয়, অসমৰ ভুলে কথা কয় সেই হেমাংগই কৈছিল মঘাইৰ ভুলৰ দুখত গঢ়ি উঠে অসমীয়া জাতিৰ বিবেক। আজি মঘাইৰ উত্তৰাধিকাৰ ধনেশ্বৰ ওজাইও ক'ব, ন শিল্পীয়েও ক'ব দেশ আৰু জাতিৰ কথা। মঘাই আদায় কৰিছিল শ্ৰীলংকালৈ গ'লে লাগিব ৰাইজ মন দিয়া মেলে মাতি, মাজুলী দেশতে পেটৰ ভোকতে পেলাই পৰিয়ালত কাটি। আমি অকণমান সলনি কৰিবলগীয়া হৈছে। গুৱাহাটীলৈ গ'লে ৰাইজে দেখিব মন্ত্ৰী এমেলেৰ মাটি। হয় হয়, এই পেটৰ ভোকতে মাজুলী দেশতে পেলাই পৰিয়ালত কাটি। মহাজন ভোজপুৰ কানি বেপাৰী ইহঁতক নিদিবালাই, ইহঁতে দেশখন খায়। শিক্ষা ভেদাল, দীক্ষা ভেদাল, ভেদাল আচাৰ নীতি, কলা সংস্কৃতি সকলো ভেদাল, ওই ভেদালতে চলাই ভেদালত ফলৰ ভেদালো লাভ। এই হাঁহৰ কণীটো ভেদালত সোমাই গৈ কি নাই অসমৰ লোকগীতত মালিতাক বেলাদত স্বাধীনতা প্ৰিয় অসমীয়াৰ দুৰ্দিনৰ কথা বেলাদত পাওঁ। দুৰ্দিনত নাৰী জাতিৰ শক্তি হোৱাৰ অনেক প্ৰমাণ পাওঁ। প্ৰাণ পাই উঠিছে এই কথা লোকশিল্পী গৱেষক ৰুণী শইকীয়াৰ কণ্ঠত।
হয়, আজি এটা উক্তিক মনত পেলাব খুজিছোঁ। কেনিয়াৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জমো কেনেত্ৰ যেতিয়া মিছনেৰীসকল আহিছিল, তেতিয়া তেওঁলোকৰ হাতত বাইবেল আৰু আমাৰ হাতত, আমাৰ আফ্ৰিকানসকলৰ হাতত মাটি আছিল। তেওঁলোকে শিকালে কেনেকৈ আমি চকু মুদি ঈশ্বৰৰ উপাসনা কৰিব লাগে। যেতিয়া আমি চকু মেলিলোঁ, তেতিয়া দেখিলোঁ তেওঁলোকৰ হাতত আমাৰ মাটি, আমাৰ হাতত বাইবেল। সাম্প্ৰতিক অসম ভাৰতবৰ্ষক চানি ধৰিছে ধৰ্মীয় সাম্প্ৰদায়িকতা। আমি সেয়ে নালাগে আমাৰ সাম্প্ৰদায়িকতা বলপূৰ্বক ধৰ্মৰ নামত লাঠি বন্দুক বাৰুদ বিজ্ঞান শিক্ষাৰ সলনি নালাগে প্ৰাৰ্থনা গৃহ, উপাসনা গৃহ, জপ গায়ত্ৰী মন্ত্ৰ আছে আমাৰ নিজা মাতৃ বন্দনা। বিদেশক ৰাষ্ট্ৰ কথাই নালাগে ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদ শিকাব আমাক। আমাৰ জাতীয় নায়কসকলক আকৌ এবাৰ সোঁৱৰাই ন শিল্পীয়ে লাঠি বন্দুকৰ বিপৰীতে শিল্প বাদ্যৰে গাব অসম সংগীতৰ এটা গলি। আমাৰ আকৌ মঘায়ু যাৰ উত্তৰাধিকাৰ আমাৰ ধনেশ্বৰ শইকীয়াৰ ঢোলৰ বাদনত এয়া আকৌ
কোন যুগর আমি হও হলা লক্ষ্মী থাকে গাঁৱত সোমাই গাঁও নাথাকিলে দেশ নাথাকে জিনাই ভূমি কন্যা লক্ষ্মী কৰোৱা ভাতুষ্ট তেতিয়াহে দেশখনি হ'ব নিষ্ট হয় আছে আমাৰ বিশ্ব জনতাও পিছে তেজৰ বৰণ নিচিনা সিহঁতৰ ভাষাৰে নহয় সেয়ে আমি গাম আন্তৰ্জাতিকতাবাদত বিশ্বাসী গান আমাৰ কণ কণ শিশুহঁতে এই গাবলৈ ওলাই আহিছে আমি সকলোৱে সহযোগ কৰোঁ তার জীবন পুরাণে নিকি তোমার চিঠি পালো যুদ্ধবাজ জাতি পৰৰাষ্ট্ৰৰ বাৰুদে সংক্ষিপ জাতি যদি লাগে দুষ্কৃতি নাকিব জাতিত জগাবলৈ আছে আমাৰ নিজা শিল্প কাব্য লোকবাক্য সেয়ে ভূপেন হাজৰিকাই গৰজিছিল বাৰুদ বৰষাৰী আমাৰ ফুলেও গৰজে দুষ্কৃতি নাশৰ আছে আমাৰ যাদুকৰী ফুলৰ শক্তি অসমৰ বিৰুদ্ধে জুই লৈ নেভেলিবি সংগ্ৰাম কৰিবলৈ অসমৰ আছে অধিকাৰ জুই লৈ নেভেলিবি
ধন্যবাদ আমি এই কৰিছোঁ গোলাঘাট জিলালৈ আপোনালোক আজি সদৌ মঞ্চক আমি নিমন্ত্ৰণ জনাব খুজিছোঁ পৰৱৰ্তী সময়ত আমি দেশ আৰু জনগণৰ নামত এই সাংস্কৃতিক সমাৱেশ আৰু সমদল আমি গোলাঘাটত অনুষ্ঠিত কৰিম ইয়াৰ পৰা বিশিষ্ট বুদ্ধিজীৱী সংবাদসেৱী সুস্থ সকলো দল সংগঠনক আমি আমন্ত্ৰণ আজি এই মঞ্চতে জনাই আমি বিদায় দিছোঁ ধন্যবাদ